স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ যোৰহাট ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপৰীয়া নামঘৰলৈ। আমি এতিয়া মৰাণ পাইছোঁগৈ, লগৰটো উঠাই লোৱা হৈ গ'ল তাৰ পৰা, আৰু অলপ বাকী আছে এতিয়া যাবলৈ। লগৰ আৰু এখন গাড়ী আহি আছে, এতিয়া ওলাইছেহে বোলে, অলপ টাইম লাগিব এতিয়া। তাত লগ পাই আছোঁ অলপ। গাইছ, শিলৰ আকৌ পাইছোঁ দেই, শিৱসাগৰ শিলৰ নামদাং শিলৰ নামভৰ্তি। অলপ গৈ থাকোঁ। ফাইনেলি আমি পাই গ'লোঁ ঢেকীয়াখোৱা নামঘৰ গেটত। ঢেকীয়াখোৱা বৰনামঘৰ গেট। আমাৰ লগৰকেইটা আহি আছে, বৰ্তমান পোৱাহি নাই। ফাইনেলি পাই গ'লোঁ। ইয়াত বস্তু চস্তু আপোনালোকে ইয়াতে পাৰিব, শৰাই চৰাই লওঁ বুলি ক'লে। ৰত্নদাই দিছে, উঠিছে নহয় পলাম বলা। ঢেকীয়াখোৱা বৰনামঘৰলৈ ফাৰ্ষ্ট গেট। ইয়াত ভৰি চৰি ধুই ল'ব আপোনালোকে আৰু চাকি জ্বলাবলৈ ভিতৰলৈ। আমি ইয়াত চাকি জ্বলোৱা হৈ গ'ল বৰ্তমান। লগৰকেইটাৰ কাৰণে জ্বলাই দিব কৈছিলে, তিনিটা জ্বলাই দিছোঁ। আৰু আমি ঢেকীয়াখোৱা নামঘৰত আছোঁ বৰ্তমান। ইয়াত হৰিনাম অলপ লওঁ বুলি বহিলোঁ, লগৰ তিনিটাই বহি বহুত ভাল লাগিছে। মনটোও শান্তি লাগে, একদম ফ্ৰী। নামঘৰলৈ আহিব, চবে নামঘৰলৈ যাব, হৰিনাম ল'ব। মাছ দেখিছে, ইমান ডাঙৰ ডাঙৰ মাছ। কিনাৰতে লাগি থকা পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে। সেইফালে সৰু ল'ৰা ছোৱালী বহিব পাৰিব, খেলিব পাৰিব। বৰ্তমান আমি ইয়াৰ পৰা যাওঁগৈ মইনাপৰীয়া নামঘৰলৈ। মইনাপৰীয়া নামঘৰলৈ গৈ আছোঁ আমি এতিয়া বৰ্তমান। ঢেকীয়াখোৱা নামঘৰৰ পৰা আহিছোঁ, এতিয়া মইনাপৰীয়া নামঘৰলৈ যাওঁ। বলক অকণমান চাই আহোঁগৈ। আমাৰ পিছফালে এখন গাড়ী আহি আছে, এইকেইটা লগৰকেইটা আহি আছে বৰ্তমান, বহুত লাহে লাহে আহি আছে। ৰাস্তা বহুত দিগদাৰ, ইমান পলিমালি ৰাস্তা। ইয়াতো আকৌ চাকি তাকি পাই গ'লোঁ আমি মইনাপৰীয়া নামঘৰলৈ। এতিয়া মইনাপৰীয়া নামঘৰত চাকি জ্বলাইছোঁ। ৰত্নদা আৰু এইফালে আছে, দুটামান আহিছে। যিটো গৰম পৰিছে নহয় ভৰিত, ক'বই নালাগে আৰু। কেনেকুৱা লাগিছে আহি? বঢ়িয়া। আশা পূৰণ হওক ন? বৰ্তমান আমি পোৱাহি দেৰি হ'ল ইয়াত, সেইটো কাৰণে বন্ধ আছে, বন্ধ কৰি দিলে সেইটো সময়ত। এইকেইটা আমাৰ লগৰকেইটা ইয়াত লগ পাইছোঁ, সিহঁতে একেলগতে বহুত লাহে লাহে, বহুত দেৰিকৈ আহিছে সিহঁতে। গিলাচ এতিয়া পানীকে খাই লওঁগৈ পাৰিম। ধূপকাঠি চাকি জ্বলাই লৈছে। সেইটো আমাৰ প্ৰাঞ্জল ছাৰ, পূজা কৰিছে চবেই। বৰ্তমান আমি এতিয়া নামঘৰৰ পৰা গৈ আছোঁ, শিৱসাগৰ সোমাম। শিৱদৌল চাম ন? শিৱদৌল আৰু কি জয়দৌল, শিৱদৌল, কোনকেইটা চাওঁ আৰু পিছৰ গাড়ীখন ক'ত ক'ত যায়। প্ৰথমতে ভোজনটো হ'ব লাগে, একো খোৱা নাই ৰাতিপুৱাৰ পৰা। কল খাইছিলোঁ, এইটো কেঁচা কল, এই যে কেঁচা কল পাই গ'লোঁ, পৰি আছে ইয়াত। তো এতিয়া ভাল ধুনীয়া হোটেল, এই জাজিতে খাম বুলি ভাবিছোঁ। লগৰকেইটা তাতে খাম বুলি কৈছে, তো খাই লওঁগৈ, তাৰপিছত শিৱসাগৰ অলপ ফুৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব। ধন্যবাদ।